हेलो गाइस पुन प्रथमबार বাবে মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া সন্ধিয়া হৈছে আৰু মানে মই আৰু মানুহটো ভাবিলো অকন ওলাই যাম বুলি আমি আহিছো বালিপাৰালৈ। ভাবিলো সন্ধিয়া টাইমত অকন ওলাই কিবা এটা খাই আহো বুলি। এয়া মোৰ মানুহজনে গাড়ীখন পাৰ্ক কৰিলে। এতিয়া মানে আমি দুজন মানে ইয়াতে কিবা এটা খাও বুলি সোমালো আৰু খুব ধুনিয়া হয় মানে আগতে এবাৰ আহিছো ভিডিও কৰা নহল মানে এইবাৰ ভিডিও কৰো বুলি ভাবিলো আৰু এই আমি এটা মেনুখন চাইছো কি অৰ্ডাৰ দিও কি অৰ্ডাৰ নিদিও তাৰ পিছত অৰ্ডাৰটো দিয়া হৈ গল বাৰু পিছত এতিয়া মই আৰু মোৰ মানুহটো মানে ৰখি আছে ইফালে চাই আছো আৰু এনে কি কৰো কি নকৰো বুলি পিছত ৰখি মানে বাহিৰত মানে বহুত কিবা সৰু যে পৰুৱা উৰি আছিল সেইকাৰণে ভাবিলো আৰু মই মানুহটো গৈ কিনে ভিতৰতে বহো নেকি ভিতৰত মানে তাৰে মানুহজনো ক'লে যে ভিতৰতে বহা ইয়াতে পৰুৱাবিলাক উৰি আছে সেইকাৰণে আমি আকৌ দুজনে আহি ভিতৰত বহি গলো সেইটো মানে অৰ্ডাৰটো দি ৰখি আছো মানে কেতিয়া আহিব এয়া অলপ টাইম ৰৈ থকাৰ পিছত আমাৰ অৰ্ডাৰটো আহি গ'ল এয়া চাহ ফ্ৰেঞ্চ ফ্ৰাইজ তাৰ পিছতে আকৌ মানে পিজ্জা এটা দি দিলো পিজ্জা এটাও আহি গ'ল তাকে আজি আমাৰ খানা বুলি ক'ব পাৰি আৰু এয়া মই চাহটো এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে ভালে হৈছে নে বেয়া হৈছে তাৰপিছতে ফ্ৰেঞ্চ ফ্ৰাই খালো ভালে আছে বাৰু বেয়া নহয় বস্তুবিলাক পিছে আজিলৈ আহিছো নেক্সট মিনি ব্লগত আকৌ লগ পাম